গুড মৰ্নিং। সেয়াই বহুত দেৰিকৈ সাৰ পাই উঠিছোঁ। কলেজ আছে নহয়, ইমান স্পীডত মানে ঘৰ চাফ কৰিব লাগে, ৰুম চাফ কৰিব লাগে, খোৱা বোৱাও আছে আকৌ। তাকে এয়া ৰুম চুম ঠিক ঠাক কৰি অকণমান য়োগা ছেশ্যনত লাগিলোঁ। য়োগা কৰাটো প্ৰয়োজন যিহেতুকে কৰিছোঁ। আৰু আজি অৱশ্যে পাৰ্টনাৰ নাই, মানে বা নাই, বা ঘৰলৈ গৈছে। তালৈ বৰষুণে মোৰ বেলকনি চেছ কৰি দিছে। মোৰ সন্মুখৰ পৰা কি কৰিছে চাওকচোন বৰষুণে। ৰাম যে চেণ্ডেলৰ অৱস্থা গোটেইখন চেছ কৰি দিছে। মানে এতিয়া এইবিলাক খাৰ আৰু তাৰপিছত আকৌ মই মৰ্ণিং ড্ৰিংক খাবলৈ ল'লোঁ। ইয়াতে জিৰা, আজৱাইন আৰু কালজিৰা আছে। সেইখিনিক মই ৰাতিয়ে ভিজাই থৈ দিওঁ। থৈ ধুনীয়াকৈ উতলাই লৈ সেইখিনি পানীখিনি খাওঁ। আৰু এনেকৈ মই সদায় মৰ্ণিং কিবা বেলেগ নহয় বেলেগ ড্ৰিংকছ ইউজ কৰোঁ। হেল্থ বহুত ইছ্যু চলি আছে, তাৰ বাবে অলপমান নিজকে প্ৰিপেয়াৰ কৰিব লগা হৈছে। টেষ্ট নালাগিলেও খাব লাগিব। আৰু তাৰপিছত হৈছে কি, আজি মই ক'ৰবালৈ যাম, সেইবাবে মানে কাপোৰ এযোৰ বিচাৰি আছোঁ। ইমানবিলাক বস্তু হৈ গৈছে নহয়, কাপোৰ বিচাৰি তত পোৱা নাই। কিন্তু ভিডিঅ'টো এতিয়া বনাই আছোঁ যদিও কৈ থৈ দিওঁ, মোৰ কেইটামান পাৰ্চেল আহিছিলে আজি কলেজত যাওঁতে, দেখা পাব বাৰু। তাৰ পৰাই পিন্ধিলোঁ আকৌ। লিটল বিট মেকআপ ডান, চুলিখিনি তিতি আছে এতিয়াও। এয়া হৈছে মোৰ আজিৰ খানা। পেটটো একদম ভাল নহয় আৰু তাতে গৰম বহুত হৈছে, সেইকাৰণে চিম্পল বনাইছোঁ। এয়া কাঁচকল আৰু আলু পিটিকা, এয়া জিকা আৰু আলু পিটিকা, নেমু লৈ লৈছোঁ, দালি আৰু ভাত একেলগে মিক্স কৰি বাছ। এনেকৈ খাই ভাল লাগে। চ' কলেজৰ বাবেতো মই একদম ৰেডি হৈ গৈছোঁ। কিন্তু বতৰ যিটো গেলা বতৰ কৰিছে নহয়, যোৱা কালিৰ পৰা একচুৱেলি বতৰ একদমেই বেয়া হৈ আছে। দগা পিটা বৰষুণ, চাৰিওফালে হয়তো বৰষুণ কৰিছে। এতিয়া কথাটো হ'ল, মোৰ কলেজৰ পিছত এঠাইলৈ যোৱা কথা আছে, কিন্তু এতিয়া বৰষুণটোৱে কি কৰে আৰু। চ' হোপ ফৰ দ্য বেষ্ট। এইখন হৈছে মোৰ মিনি গাৰ্ডেন। একদম ৰুমৰ বাহিৰত সৰুকৈ হ'লেও নিজৰ গাৰ্ডেন এখন কৰিছোঁ। এই কিমান টাব আছে নহয়, গোটেইসমূহ মোৰ। মই নিজে আলপৈচান ধৰোঁ, কাৰণ ফুল দেখিলেই মোৰ ভাল লাগে, বহুত প্ৰিয় হয় ফুল। আৰু তাৰপিছত কলেজলৈ গ'লোঁ, ক্লাছ কৰিলোঁ। আৰু মোৰ আজি এটা বহুত ডাঙৰ পাৰ্চেল আহিছে। পিছে পাৰ্চেলৰ ভিডিঅ' মই এটা বেলেগকৈ হল হিচাপত আনিম দেই। মই একদম ৰেডি হৈ গ'লোঁ যাবলৈ। তো এইযোৰ ড্ৰেছ পিন্ধিছোঁ আৰু এইটো টিকটমান বেগ, মেকআপৰ বস্তু লাগিব ন। তো আৰু এতিয়া গৈ থাকোঁ, দেৰিয়ে হৈছে, আকৌ উভতি আহিব লাগিব। পিছে ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব। তো আপোনালোকক লগ পাই আছোঁ। মই আগতেও ভিডিঅ'ত কৈছোঁ, ৰামদিয়াৰ এই ৰাস্তাটো মোৰ খুবেই প্ৰিয়। চাৰিওফালে গ্ৰীনেৰী, পলিউশ্যন নাই, একদম পৰিষ্কাৰ ৰাস্তা, কিমান ধুনীয়া গছ গছনিসমূহ, আহিয়ে মানে মনটো ভাল লাগি যায়। আহিছোঁ ৰামদিয়াৰ মাহীহঁতৰ ঘৰত, আৰু আহিয়ে চাওক আমাৰ টিকুলু বাবু। তাক এনেকৈ লৈ থাকিলে বোলে সি নেকান্দে, কান্দি আছিলে। আইতা আৰু নাতিনীয়েকৰ মাজৰ সম্পৰ্কটোতো ক'বই নালাগে। মিতাংশু ভাইটি ন, মিতাংশু লাজ কৰিছে। মাহী আৰু মই যাবলৈ ৰেডি হৈছোঁৱে। এয়া মোৰ আজিৰ লুকটো। পিছে মাহীহঁতৰ এই ঘৰৰ সন্মুখতে যোনখন ফিল্ড আছে, সেইখনেই হৈছে ভঠেলি ফিল্ড। আৰু তাতেই হৈ আছে হাজোৰ ফেমাছ ফ'ক ফেষ্টিভেল ভঠেলি। আৰু তাতে আমি যাবলৈ ওলাইছোঁ, মাহী আৰু মই গৈ আছোঁ। কিমান যে ভিৰ ক'ব নোৱাৰোঁ, মানে ইমানেই মানুহ। যোৱাকালি অৱশ্যে আহিব লাগিছিল, যোৱাকালি গোঁসাই পূজা হৈছিলে, কিন্তু মই আহিব নোৱাৰিলোঁ। কিন্তু আজি চাওকচোন, আজি আচলতে মেলাই আছে। আৰু এয়া দেখিছেই নহয়, মই আৰু ইয়েৰিংছ দেখা পালে আগে ভাগে একেবাৰে গুচিয়ে যাওঁ। পিছে বজাৰ কি কৰিলোঁ সেইটো কিন্তু হল ভিডিঅ'তহে দেখাম দেই। আজি অৱশ্যে ইয়াতে এটা ভাল বস্তু দেখিলোঁ, কিন্তু ব'বা টি আহিছে। আচলতে এখন গুৱাহাটীৰ দোকান, তো এনেকৈ মেলাত মই ব'বা টি লগা আগতে দেখা নাছিলোঁ। তো দেখিলোঁ, তো ভাবিলোঁ মাহীক খুৱাওঁ। ময়ো খাই চালোঁ ইয়াতে, আগত খাই পাইছোঁ বাৰু। তো খাই ভালেই লাগিল, ইমানো বেয়া লগা নাই, ভালেই বনাইছে। মই অৱশ্যে তিৰামিচু ফ্লেভাৰটো খাইছিলোঁ, তো মাহীও ভাল পালে খাই। আৰু তাৰপিছত আমি আৰু একদম মেলাখন ঘূৰিছোঁ। ইয়াত কি নাই চাওক না, ইমান ধুনীয়া লাগিছে এই বেগটো। দাম মানে যিমানেই নহওক, মই মানে ল'মেই। একচুৱেলি মোৰ বেগ খুব ভাল লাগে। তাতে আকৌ এনেকুৱা কিছুমান বহু ডিজাইন থাকিলে, মানে আৰ্ট ফেব্ৰিকবিলাক থাকিলে মোৰ ভাল লাগে। মই যিমান দূৰ জানো, ঐতিহাসিক যুগত শ্ৰী শ্ৰী মাধৱদেৱে হাজোত কেইমাহমানৰ কাৰণে আহিছিল আৰু এই ভঠেলি পথাৰতে থাকিছিল। আৰু যিদিনাখন তেওঁ ইয়াৰ পৰা প্ৰস্থান কৰিছিল, তেতিয়া বহুত মানুহ ভিৰ কৰিছিল আৰু তেওঁক বিদায় দিছিল। আৰু তেতিয়াৰ পৰাই ইয়াতে বহাগ মাহত ভঠেলি পতা হয়। এই মেলাখনত নাই কি, মিঠাইৰ পৰা আদি কৰি, শাক পাচলিৰ পৰা আদি কৰি, বিভিন্ন মাটিৰ বাচন বৰ্তন, তাৰ বাহিৰে বাকী মেলাবিলাকত যিমান বস্তু থাকে, ল'ৰা ছোৱালীৰ খেলা জোলনা, এইবিলাক সকলোবিলাক আছে। প্ৰায় জোনবিল মেলাৰ নিচিনাই হয়। পিছে এইখন মেলাৰ বিশেষত্ব হৈছে নহৰু। বহুত কম দামত নহৰু পোৱা যায় আৰু মাটিৰ বাচন বৰ্তন, সেইকাৰণে ভাল লাগে।
মোৰ এইবাৰ ভটেলি প্ৰথম তো মাহীৰ লগত গোটেই মেলাখন ঘূৰিলোঁ, গোটেই বজাৰ চালোঁ, তো এপত বস্তুও লৈছোঁ বাৰু। পিছে আমি একদম ভাল টাইমত মাহীৰ ঘৰ পালোঁ, কাৰণ আমি মেলাৰ পৰা অহাৰ পিছতেই যিহে বৰষুণ দিলে, মানুহসমূহৰ বৰ বেয়া অৱস্থা হ'ল। আহি পালোঁ মাহীহঁতৰ ঘৰলৈ ভটেলি চাই, খুব ভাল লাগিলে। ফাৰ্ষ্ট টাইম চাইছোঁ, মানে যোৱাকালি চোৱা নহ'ল, আহিব নোৱাৰিলোঁ কিবা এটা অসুবিধাৰ কাৰণে। কিন্তু যোৱাকালি কি হয়, ইয়াতে 18খন সত্ৰৰ গোসাঁইসকল আহে, তেওঁলোকক ঘূৰোৱা হয়, পূজা অৰ্চনা কৰোৱা হয়, সেইটো মানে মই মিছ কৰি দিলোঁ। বাট আজিতো সমস্ত মেলাই আছিলে, আপোনালোকক অলপমান দেখুৱাইছোঁ, কাৰণ ইমানেই ভিৰ তো একেবাৰে ভালদৰে আপোনালোকক দেখাব পৰা নাই। আই হোপ কি অহা বছৰ আহি পেলাই চাব পাৰোঁ, যাতে গোসাঁই মানে পূজা অৰ্চনাখিনি। তো এয়াই আৰু। তো এতিয়া 7:30মান বাজিলেই, ইভিনিং বহুতখিনি হৈ গ'ল, এতিয়া ৰুমলৈকে গৈ থাকোঁ। তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইয়াতে এৰিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। টাটা।